যোগান আঁচনিসমূহ জনসাধাৰণৰ বাবে কিমান দূৰ ফলপ্ৰসূ হৈছে সেই কথা জলপটপটকৈ স্পষ্ট বিভিন্ন প্ৰান্তত। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিত ৰাইজে বিশুদ্ধ খোৱা পানী প্ৰকৃততে পাইছেনে, নে চৰকাৰী ধনৰ কৰাত পাতিছে পানী যোগান আঁচনিত? একাংশ কেন্দ্ৰ নিৰ্মাণ কৰাৰ পিছত হাবিয়ে জংঘলে পৰ্যাপ্ত অৱস্থাত থাকিব লগা হৈছে। এই দৃশ্য গোৱালপাৰা জিলাৰ দুধনৈ সমষ্টিৰ ধূপধাৰা সমীপৰ আমবাৰী দ্বিতীয় খণ্ডৰ পানী যোগান আঁচনি কেন্দ্ৰ। আজি প্ৰায় 5 বছৰ আগতে নিৰ্মাণ কৰা হৈছিল যদিও এতিয়ালৈ কাৰ্যক্ষম হৈ উঠা নাই, যাৰ বাবে ৰাইজ বিশুদ্ধ খোৱা পানীৰ বাবে বঞ্চিত হৈ আছে। উল্লেখযোগ্য যে কেন্দ্ৰটোত কোনো ধৰণৰ তথ্যফলক দেখা পোৱা নাযায় বৰ্তমানলৈ। এনেবোৰ দৃশ্যই ৰাজ্যৰ পানী যোগান আঁচনিত ব্যাপক অপচয় কৰাটোকে সূচোৱা নাইনে?